ৰাতিপুৱাই চাইছেনে আৰমানক গাখীৰৰ লগত হৰলিক্স অলপ মিলাই দিছোঁ আৰু কটা বিস্কুট হেনো খাবহি। ইয়াকো কটা বিস্কুট আৰু অলপ গাখীৰৰ মলাই তুলি থৈছিলোঁ সেইখিনি, আৰু ইয়াত পিনাট বুলি বাদামৰ নিচিনা এটা পাই যে সেইটো আনিছিলেহি, সেইটো দিছোঁ লগত। ব্ৰেকফাষ্ট এইটোৰে কৰিবহি। গৰম ভাতে খাই যাম বুলি চাইছেনে নৰসিংহৰ পাত আৰু নহৰু জলকীয়াৰে অলপ চাটনি বনাই লৈছোঁ। গৰম ভাতৰ সৈতে যে ৰাতিপুৱা মানে ঠাণ্ডা দিনত বেছিয়ে ভাল লাগে চাটনি ভাত। একদম টেষ্টি নৰসিংহৰ পাতৰ চাটনিয়ে চাইছেনে ইমানেই খাই সোৱাদ লাগিছে নহয়। আজি আৰমানৰ ড্ৰয়িঙৰ এক্সাম আছে, ড্ৰয়িঙে আহিব আজি, ড্ৰয়িং কৰিবলৈ অকল কালাৰ কৰিবলৈ। 7:30 পৰা 10টা বজাত ইহঁতক এৰি দিব আৰু তেতিয়ালৈকে অলপ ৰৈ আৰমানক লৈয়ে আনিম বুলি ভাবিছোঁ। আৰু ইয়াত চাইছেনে অলপ দেৰি ৰৈ মেলি আমি আহিছোঁ চাহ খাবলৈ। এই সময়খিনি জানেনে ইমানেই ভাল লাগে যেতিয়া সকলোৱে আমি একেলগ হওঁ নহয়, পেৰেণ্টছবোৰ। কলেজীয়া দিনৰ কথাই চাইছেনে আৰমানক লৈ ওলালোঁ স্কুলৰ পৰা। আহি লৈ চাইছেনে চিম অলপ সিজাবলৈ লৈছোঁ, জলকীয়া 3টামান দি। ময়ে খাম, আমাৰ ই আকৌ চিম খাই একদম ভাল নাপায়, নাখায়ে। সেইকাৰণে তাৰ কাৰণে এক্সট্ৰাকৈ এনেকুৱাকৈ শুকান মাছ অলপ চাটনি বনাই দিম বুলি ভাবিছোঁ। আৰু এক্সাম বুলি জানেনে বজাৰ কৰিবলৈ ইমান সময়ে পোৱা নাই, আমাৰ ইয়াকো মই পোৱা নাই আৰু ইফালে ইমান বজাৰো কৰা হোৱা নাই। সেইকাৰণে এইকেইদিন চাটনি ভাতেই, যেতিয়া মাংস হয় মাংস ভাতেই খাবলগীয়া হৈ যায় 3 সাঁজ, আৰু যেতিয়া চাটনি ভাত তেতিয়া চাটনি ভাতেই খাবলগীয়া হৈ যায়। চাইছেনে মই একদম চিম চাটনি বনাম আৰু টেষ্টি। মই খাই যে বহুত ভাল পাওঁ, এই সেউজীয়া পাচলিবোৰ খাই যে মোৰ বহুত ভাল লাগে। একদম কুমলীয়া চিম হয়, ঘৰৰ পৰাই পঠাই দিছিলে ইয়াৰ দাদী ঘৰৰ পৰা আৰমানৰ। আগতে জানেনে জলকীয়া চাটনি কৰিবলগীয়া হ'লে মানে মই নকৰোৱেই, পাকঘৰতেই লাগিলে নোসোমাওঁ, মায়ে কৰে। আৰু মায়ে নকৰিলে ভাইটিক দি কৰাওঁ, তেতিয়াও মই নকৰোঁ, কিন্তু এতিয়া কৰিবলগীয়া হৈ যায়, উপায় নাই। আৰু এইফালে চাইছেনে আমাৰ ই আহি পালে, অহাৰ সময়ত কমলা লৈ আনিছিলে, লৈ চাইছেনে বাপেক পুতেকে তাতে ৰৈ খাই আছে। আৰু এইফালে চাইছেনে ইয়াৰ নৰসিংহৰ ৰাতিপুৱা অলপ চাটনি আছিলে, এই শুকান মাছৰ চাটনি আৰু একদম টেষ্টি চিম চাটনি আৰু দাইলৰ সৈতে দুপৰীয়াৰ সাজ আজি এয়াই। দুপৰীয়াৰ সাজ খাই লৈ আমি আইনা এখন আনিবলৈ যাম। চিম্পলেই ল'ম, কাৰণ বেছি হেভি ল'লে লৈ ফুৰিবলৈ বহুত বেয়া হয়, কাৰণ ট্ৰান্সফাৰ ইয়াৰ পৰা তাত হৈয়ে থাকে। মানে লৈ ল'লে তাৰ বন্দুক। আৰু এইফালে চাইছেনে এই জিলিকনিবোৰ চায়ে ভাল লাগে, হয় নাই বাৰু। সন্ধিয়া বাপেকে পুতেকক একদম ঠাণ্ডা লাগিছে হেনো, কাপোৰ পৰা ভালকৈ পিন্ধাই দি আছে। মই হেনো ভালকৈ নিপিন্ধাওঁ, সি ভালকৈ পিন্ধাই আছে। আৰু মোক ইফালে বনাবলৈ দিছে, তুমি বনোৱা সন্ধিয়া কিবা বোলে টেষ্টি বনোৱা। আৰু সি অহাৰ সময়ত লৈ আনিছিলে এই গুড়ৰ পেটিটো, চাইছেনে চাৰিকণীয়া, চায়ে ভাল লাগিছে। কোনোবা তাক লগৰে দিছে, পঠাই দিছে ষ্টাফৰে, কোনোবা ঘৰৰ পৰাই আনিছে। মই চাইছেনে ডিম 3টা ভাঙি লৈছোঁ, ব্ৰেডেৰে বনাম বুলি। চেনি অলপ নিমখ অলপ দি মেলি এয়া একদম মিলাবলৈ চেষ্টা কৰি আছোঁ। আৰু মানে জানেনে এনেকুৱাকৈ খাই ভাল পায়, ময়ো সেইকাৰণে বনাবলৈও ভাল লাগিছে যদি খাই মানে ল'ৰাটোৱে। চেনি অলপ নিমখ অলপ আৰু ডিমৰ সৈতে ভালকৈ মিক্স কৰি ল'লে তাত মানে ব্ৰেডটো তিয়াই পিনে এনেকুৱা ফ্ৰাই কৰিলে খাই যে বহুত সোৱাদ লাগে জানেনে। আৰু আমাৰ ইও খাই বহুত ভাল পায়। তাই যে ল'ৰা ছোৱালীয়ে একে বস্তু খাবই নিবিচাৰে, সেইকাৰণে বেলেগ বস্তু বনাই দিবলৈ বিচাৰোঁ মই। আৰু এইফালে চাইছেনে মেগী ডিমৰ সৈতে বনাই লৈছোঁ, আৰু এইফালে ডিমৰ সৈতে ব্ৰেড টেষ্টি আৰু এইফালে কফি লৈছোঁ। এয়াই খাই আমাৰ হেনো আজি হৈয়ে যাব, ভাত বনাব নালাগে। আশা কৰিছোঁ মোৰ মিনি ব্লগ আপোনালোকক ভাল লাগিছে, আৰু আপোনালোকে শেষলৈকে চোৱাৰ বাবে থেংক ইউ।